নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল গুড মৰ্নিং আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বন্ধুসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাব এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে চৰ্চিত হৈ পৰিছে বন্ধুসকল বিভিন্ন ইউটিউব চেনেলসমূহত আপোনালোকে চাব বিভিন্ন ইউটিউব চেনেলতে কৈ আছে যে চলিত মাহতে DWৰ 4,500 আৰু ভেকেঞ্চি আহিব বুলি তেখেতসকলে সম্ভাৱনা আছে বুলি কৈ আছে চাওক বন্ধুসকল আজিৰ ভিডিঅ'টো মই বহুতৰে মনত প্ৰশ্ন যে সঁচাকৈ চলিত নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে 5,550টা সেই নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে বা মেৰিট লিষ্ট নোহোৱালৈকে আকৌ DWৰ ৰেগুলাৰ পদৰ 4,500 ভেকেঞ্চি আহিব নেকি আৰু বহুতো ইউটিউবাৰে অলৰেডি কৈ আছে আহিব বুলি সো কিমান পসিবিলিটি আছে মই সেই সম্পৰ্কে আলোচনা কৰিম চাওক মোৰ মতে মোৰ পইণ্ট অফ ভিউৰ পৰা মই কৈ আছোঁ যে চলিত মাহত বা যি চলিত নিযুক্তি প্ৰক্ৰিয়া চলি আছে এইটো চলি থকা সময়ত আৰু 4,500 যি LP/UPৰ ভেকেঞ্চি অহা কথা আছিল আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় অলৰেডি কৈছে যে আমি পেৰেলেল গৈ অৰ্থাৎ এই চলিত নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছে আমি আৰু 4,500 DWৰ ৰেগুলাৰ ভেকেঞ্চি আমি লৈ আহিম বুলি কৈছিল সো সেই ক্ষেত্ৰত আমি চালে আমি ক'ব লাগিব যে চলিত মাহত DWৰ 4,500 ভেকেঞ্চি অহাৰ সম্ভাৱনা নাই বুলিয়ে ক'ব পাৰি আৰু আহিব নোৱাৰে কাৰণ বহুত বিসংগতি হ'ব মানে খেলিমেলি হ'ব কিয়নো যিমান প্ৰাৰ্থীয়ে DWৰ 5,550টাত এপ্লাই কৰিছিল ভেকেঞ্চিত তেখেতসকলেও সেই 4,500 ভেকেঞ্চি সকলোৱে এপ্লাই কৰিব সো যাৰ কাৰণে প্ৰক্ৰিয়াটো বহুত খেলিমেলি হৈ পৰিব আৰু অভাৰলেপিং হোৱাৰ বহুত চান্স থাকিব বন্ধুসকল তো এটাই উপায় থাকিব পাৰে যদিও আহে যে গোটেইখিনি পোষ্ট একেলগে মাৰ্চ কৰিব লাগিব আৰু এনেকুৱাটো নহয় যে যিসকলে ভেৰিফিকেশ্যন হৈছে সেইসকলে আৰু এপ্লাই নকৰে তেখেতসকলেও আকৌ এপ্লাই কৰিব এপ্লিকেশ্যন কৰিব সো যদিও আহে বা DWৰ ফালৰ পৰা যদি এনেকুৱা কিবা আহে ভেকেঞ্চি উলিয়াই দিয়ে তেতিয়াহ'লে মোৰ পইণ্ট অফ ভিউৰ পৰা মই কৈ আছোঁ গোটেইখিনি পোষ্ট মাৰ্চ কৰিব লাগিব আৰু প্ৰক্ৰিয়াটো আকৌ ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিব লাগিব তেতিয়াহে একো খেলিমেলি নহ'ব বন্ধুসকল সো মই যিমানখিনি অনুভৱ কৰিব পাৰিছোঁ বা যিমানখিনি মোৰ পইণ্ট অফ ভিউৰ পৰা মই কৈছোঁ যে চলিত মাহত বা যেতিয়ালৈকে এই 5,550টা যি নিযুক্তি প্ৰক্ৰিয়া যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে বা মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট যেতিয়ালৈকে পাব্লিছ নকৰে তেতিয়ালৈকে আৰু নতুন ভেকেঞ্চি অহাৰ সম্ভাৱনা খুবেই কম সো নিশ্চয় আপোনালোকে ক্লিয়াৰ হ'ব পাৰিছে বিষয়টোত বহুতেই সুধিছিল যাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ সো বন্ধুসকল আৰু NSৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা সূচনা আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যিহেতু ইতিমধ্যে আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আমাৰ চাৰ্টিফিকেটসমূহ বৈধ কৰা হৈছে সো অলপ সময় লাগি আছে অৰ্ডাৰ কপিৰ কাৰণে আৰু আপোনালোকে চিন্তা নকৰিব আৰু নিশ্চয় আহিব অৰ্ডাৰ কৰি আপোনালোকে সকলোৱে লাভ কৰিব আৰু ইতিমধ্যে আপোনালোকে যোৱাকালি গম পাইছে গুজৰাটত অলৰেডি নটিফিকেশ্যন আহি গৈছে NS ভেলিড কৰিছে বা নিযুক্তি প্ৰক্ৰিয়াসমূহত এলাও কৰিছে এনেকুৱা গোটেই ভাৰতবৰ্ষত যিমান ৰাজ্য আছে য'তে ভেকেঞ্চি আহিব ত'তে এনেকুৱা নটিফিকেশ্যন আহিব আৰু আমাৰ অসমতো আহিব আৰু আমাৰ প্ৰাৰ্থীসকলে যিসকলে চলিত নিযুক্তি প্ৰক্ৰিয়াত অলৰেডি এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে কৰা নাই তেখেতসকলে ভাবি আছে যে পোষ্ট ৰিঅ'পেন কৰিব নেকি চাওক এতিয়াই ক'ব পৰা নাযায় ৰিঅ'পেন কৰিব নে নাই কাৰণ আমাৰ NSৰ প্ৰাৰ্থীসকলে বেছিভাগেই আমি কেছ কৰিছিলোঁ হাইকোৰ্টত আৰু আমি হাইকোৰ্টৰ অৰ্ডাৰ মৰ্মে আমি এপ্লিকেশ্যন কৰিছিলোঁ কিছুমানে অফলাইন কৰিছিল আমি অনলাইনো কৰিছিলোঁ সো যদি কিছুমানে ৰৈ গৈছে সেইটো সিহঁতে চাব যদি সম্ভৱ হয় তেখেতসকলে ৰিঅ'পেন কৰিব আৰু বেছি একো নাই বন্ধুসকল তো সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ জয় অসম লগ পাম পৰৱৰ্তী ভিডিঅ'ত